1000 সাবস্ক্রাইবার হওয়াটো সকলোতকৈ ডাঙৰ মুস্কিল কাম 1000 সাবস্ক্রাইবাৰটো ধেমালি নহয় বহুত কষ্ট কৰিব লগা হয় ফাৰ্স্ট যেতিয়া 1k সাবস্ক্রাইবার হতে মোৰ কমসে কম 7 মাহ 8 মাহ লাগিছিল 1000 সাবস্ক্রাইবার্স 1000 মানুহৰ দায়িত্ব আৰু এই 1000 সাবস্ক্রাইবাৰৰ আৰত লুকাই থকা মোৰ 4 বছৰৰ কঠোৰ পৰিশ্ৰম আৰু বহুত কিবা যদি 2 বছৰো আগতে লাগিলো হয় আজি বহুত ওপৰত থাকিলো হয় ইউটিউব দূৰৰ কথা ফেসবুকত এটা পোষ্ট আপলোড কৰিলে ঘৰলৈ কল আহে এইবোৰত ফিউচাৰ নাই লিখা পঢ়া ধান্দা দে আৰু এটা ভাল চাকৰি বিচাৰ মিডল ক্লাছ লৰা চাকৰি বাদে উপায় নাই ডিলিট কৰ এইবোৰ যিমান সোনকালে পাৰো বুজি যা মাকক যদি বুজাই দিব পাৰো সমাজত থকা বহিংস্ৰ লোকে বদনাম উলিয়াই থাকে তো গাইজ ফাইনেলি একে মানে হৈ গ'ল আমাৰ চেনেলত আৰু সেইটো বুলি মানে একে সেলিব্ৰেশন কৰি আছো আৰু তো তামাম মজা লাগি গৈ আছে মানে কি কম মানে ফাৰ্স্ট এচিভমেন্ট হয় হয়তো গাইজ এটো বহুতৰ কাৰণে বহুত সৰু সংখ্যা হ'ব পাৰে বাট আমাৰ কাৰণে বহুত ডাঙৰ প্ৰিয় দৰ্শক সপোন হৈ নহয় যাৰ কাৰণে হ'ব নোৱাৰে তাকে কয় Happy 1k subscribers তো গাইজ এই 1000 সাবস্ক্রাইবটোৱে আমাক এদিনা 10000 লৈকে লৈ যাব এই 1000 সাবস্ক্রাইবটোৱে আমাক এদিনা 50000 লৈকে লৈ যাব এই 1000 সাবস্ক্রাইবটোৱে আমাক এদিনা 1 লাখ লৈকে লৈ যাব আৰু আপোনালোকে এনে ধৰে মৰম আৰু ভালপোৱা দি থাকিলে আমাৰ এই 1000 সাবস্ক্রাইবটোৱে এই দিনাখন 1 মিলিয়ন লৈকে লৈ যাব আৰু তাৰ কাৰণে আমাৰ যিমান কষ্ট কৰি যাব লাগে আমি হিমানে কষ্ট কৰিবলৈ সদায় ৰেডি তো গাইজ মই খালো আশিগুলে খালে ভিটুৱে খালে আৰু আপোনালোকৰতো খোৱাৰ কাৰণ আপোনালোকতো এইটো খাব লাগে মানে কাৰণ হয়তো আপোনালোকক ইনভাইট কৰিব পৰা নাই কিন্তু তো ইয়াৰ পৰাই খাই লওক মানে কোনে কোনে খাইছে কমেন্ট কৰি জনাব নগাঁৱৰ পিছপৰা এটা গাঁৱত বাস কৰা ল'ৰাটোক আজি হাজাৰো মানুহে জানে টোটেল ভিডিঅ'বোৰত আপোনালোকৰ যি ৰেছপন্স পাই আছো সেইটো পাহৰিব নলগা আমি এনেদৰে গৈ থাকিম যিটো ষ্টাইলত চলি আছে বাকি আপোনালোকক মোৰ দিলৰ পৰা বহু শুক্ৰিয়া মই গম পাই আছো ভিডিঅ'বোৰ বহুত লেট আহি আছে আসলতে কথাটো এনেকুৱা যে মই কোৱালিটিত কাম কৰিব বিচাৰিছো কোৱান্টিটিত নহয় তো গাইজ যোৱাৰ আগতে আপোনালোকক এটাই কথা কৈ যাব বিচাৰিছো লাইফ ইজ সো বিউটিফুল জীৱনটো বহুত সুন্দৰ যদি আপুনি এক সুন্দৰভাৱে উপভোগ কৰিব পাৰে